হেল্ল' গাইজ, আজি ছেকেণ্ড দিনা টেণ্ট হাউচৰ কাম চলি আছে। ছেকেণ্ড দিনা আজি কাপোৰ মৰা হ'ব, কেনেকৈ ক'ত কি কৰা হ'ব দেখুৱাম। আৰু লোড চুটবিলাক হৈ গ'ল, মই দেখুৱাইছোঁ বলক কেনেকৈ লোড হৈ গ'ল, মানে কি উঠোৱা হ'ল দেখুৱাইছোঁ বলক। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে আমাৰ টেণ্ট হাউচৰ যোনে ছাপোৰ্ট দিছে তেওঁলোকক ধন্যবাদ। আৰু যিবিলাকে ছাপোৰ্ট দিয়া নাই আৰু যিবিলাকে আমাৰ কৰ্মৰ কথা সমালোচনা কৰি থাকে সেইবিলাকলৈ ধন্যবাদ, আলোচনা কৰাবিলাকলৈ ধন্যবাদ। যোনে যিকৈ কৈ থাকক আমি কাম কৰি থাকিম, আগুৱাই যাম। তেনেকৈ জুবিন দাই যেনেকৈ কাম কৰি আগুৱাই গৈছিলে, উৎসাহ দিছিলে, আমি তেনেকৈ আগুৱাই যাম। সেইজনেই পাওঁ উঠোৱা গ'ল, কাপোৰ পৰা ধৰি আপোনাৰ স্কিনৰ পৰা ধৰি ইয়াৰ টিউপাল টিউং আৰু যি লাগতিয়াল বস্তু চব উঠাই দিয়া হৈ গ'ল। ব'লক আজি ছেকেণ্ড দিনাখনৰ আৰু আপোনাক লগটো আৰম্ভ কৰোঁ, দেখুৱাম কি কি উঠালোঁ কি কি নুঠালোঁ। ব'লক আমি যাওঁ। আজি আমাৰ পেণ্ডেলৰ কাম কৰাৰ কথা ভাত খাবলৈ দিলে, আৰু ভাত খুৱাবলৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মানে আমাৰ টাইমটো বাচিলে। আমি ভাত খাবলৈ আহি ঘূৰি যাওঁতে প্ৰায় 1-1.5 ঘণ্টা টাইম গুচি যায়, অলপ ৰেষ্ট লৈ মেলি। যেতিয়া আমাক গৃহস্থসকলে ভাতকেইটা দিয়ে, আমাৰ টাইমটো বাচে আৰু কামটো আগবাঢ়ে। ভাত সাজ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আমাৰ কাম হৈ আছে লাহে লাহে, মানে 90% কাম হ'লেগৈ। আৰু ইয়াত চাওক আমাৰ 90% কাম সম্পূৰ্ণ হ'ল, আৰু অলপ কাম থাকিলে আৰু 10% কাম থাকিলে আমি ৰাতিপুৱা কৰি দিমহি সোনকালে আহি। প্ৰায় যিমান পাৰোঁ চেষ্টা সোনকালে কৰি দিম। অলপ কাম বাকী আছে, প্ৰায় 95% কামটো হৈ গ'ল। বাকী 5% বা 10% বাকী আছে, আমি ৰাতিপুৱা আহি 2জন বা 3জন আহি কৰি দিমহি। আৰু আমাৰ এয়াই আজি ব্লগটো, যিমান পাৰে